তো তোমালোকে হচলা বঢ়োৱা নিজৰ ওপৰত বিশ্বাস ৰাখা তোমালোকে পাৰিবা ঠিক আছে প্ৰতিটো চেপ্টাৰ ভালদৰে পঢ়ি থাকা নিজৰ ওপৰত বিশ্বাস ৰাখি থাকা হৈ যাব একদম ক্লিয়াৰ হৈ যাব টেনশ্যন কৰিব নালাগে আৰু মই তোমালোকৰ লগত আছোঁ ঠিক আছে তোমালোকৰ লগত আছোঁ তোমালোকৰ যি অসুবিধা হয় তোমালোকে কমেণ্ট কৰিবা মই প্ৰতিটো সমস্যা সমাধানৰ কাৰণে মই চেষ্টা কৰিম ঠিক আছে তো আজি মই লৈ আহিছোঁ তোমালোকৰ ওচৰলৈ দশম শ্ৰেণীৰ সাধাৰণ গণিত চেপ্টাৰ 4ৰ অনুশীলনী 4.2 আগতে অলৰেডি 4.1 অনুশীলনীটো শিকোৱা হৈছে তোমালোকে পাৰিলে ভিডিঅ'টো চাই ল'বা ঠিক আছে তো দেৰি নকৰি আমি ক্লাছটো আৰম্ভ কৰোঁ চোৱা এতিয়া চোৱা কুটিৰ শিল্পই দৈনিক এটা নিৰ্দিষ্ট সংখ্যক মাটিৰ বাচন তৈয়াৰ কৰে এদিন দেখা গ'ল যে প্ৰতিটো বস্তুৰ উৎপাদনৰ খৰচ টকাত সিদিনাৰ উৎপাদিত বস্তুৰ সংখ্যাৰ দুগুণতকৈ 3 বেছি যদি সিদিনাৰ উৎপাদনৰ মুঠ খৰচ বা মুঠ ব্যয় 90 টকা হয় তেন্তে উৎপাদিত বস্তুৰ সংখ্যাৰ প্ৰতিটো বস্তুৰ ব্যয় কিমান হ'ব উলিওৱা কি কৈছে চোৱা অলপ ভালদৰে বুজাৰ কাৰণে যত্ন কৰিবা কোৱেশ্চনটো ঠিক আছে এটা কুটিৰ শিল্প আছে যি কি কৰে দৈনিক অৰ্থাৎ ডেইলি মাটিৰ বাচন তৈয়াৰ কৰে তে কিমানটা বাচন তৈয়াৰ কৰে সেইটো এটা লিখা নাই কৈছে নিৰ্দিষ্ট সংখ্যক কৰে ঠিক আছে তো নিৰ্দিষ্ট সংখ্যক বুলি আমি ধৰি ল'ব পাৰোঁ যিকোনো এটা হ'ব পাৰে ঠিক আছে তো আমি যেহেতু নাজানো তো আমি সেইকাৰণে ইয়াতে ধৰি ল'ম যে প্ৰত্যেক দিনাই মানুহজনে নিৰ্দিষ্ট সংখ্যকৰ ঠাইত আমি কি লিখিম এক সংখ্যক ঠিক আছে এক সংখ্যক মাটিৰ বাচন তৈয়াৰ কৰে প্ৰত্যেক দিনে কিমানটা বাচন তৈয়াৰ কৰে এক সংখ্যক আমি এতিয়া কি লিখিম যে ধৰা হল উৎপাদিত বস্তুৰ সংখ্যা কিমান আছে এক্সট্ৰা উৎপাদিত বস্তুৰ সংখ্যা কিমানটা আছে এক্সট্ৰা ঠিক আছে এতিয়া চোৱা ইয়াৰ পিছত কি কৈছে যে দেখা গ'ল যে প্ৰতিটো বস্তুৰ উৎপাদনৰ খৰচ টকাত সিদিনাৰ উৎপাদিত বস্তুৰ সংখ্যাৰ দুগুণতকৈ 3 বেছি অৰ্থাৎ যিখিনি বস্তু বনায় তাৰে প্ৰত্যেকটো বস্তু উৎপাদনৰ কাৰণে ব্যয় হয় কিমান গোটেই দিন যিখিনি বস্তু বনাইছিল তাৰ দুগুণতকৈ 3 টকা বেছি ঠিক আছে আমি কি লিখিম যে এতেকে এটা বস্তু উৎপাদনৰ খৰচ ঠিক আছে এটা বস্তু উৎপাদনৰ খৰচ বা ব্যয় ঠিক আছে খৰচ বা কি ব্যয় কিমান টকা সেইদিনা কিমান বনাইছিল এক্স তো এক্সৰ দুগুণ আৰু 3 বেছি অৰ্থাৎ ইমান টকা ঠিক আছে এটা বস্তুৰ কাৰণে ইমান টকা খৰচ হয় এতিয়া চোৱা আমাক কি কৈছে প্ৰশ্নত কি কৈছে যে মুঠ ব্যয় কিমান টকা হয় 90 টকা হয় মুঠ ব্যয় কিমান টকা হয় 90 টকা হয় এটা বস্তুৰ ব্যয় আমি বাহিৰ কৰিছোঁ অলৰেডি আৰু মুঠ কিমানটা বনাইছে সেইটো আমি বাহিৰ কৰিছোঁ ঠিক আছে এটা বস্তুৰ কাৰণে ব্যয় কিমান হয় সেইটো বাহিৰ কৰিছোঁ আৰু কিমানটা বনাইছে সেইটো বাহিৰ কৰিছোঁ তেনেহ'লে চোৱা এই দুটা যদি পূৰণ কৰি দিওঁ তেনেহ'লে আমি কি পাম মুঠ ব্যয় পাই যাম তো আমি সেইটোৱে লিখিম যে x * 2x + 3 কিন্তু কিমান হ'ব 90 হ'ব ঠিক কিমান হ'ব 90 ঠিক আছে এতিয়া চোৱা x * 2x কি হ'ব 2x² এতে কি হ'ব +3x মাইনাছ কি হ'ব 90 এইটো প্লাছ আছিল বা পলাইছে মাইনাছ হৈ গৈছে ঠিক আছে মাইনাছ কিমান হ'ব 90 হৈ যাব ঠিক আছে এতিয়া চোৱা এইটো এতিয়া আমি উৎপাদক বিশ্লেষণ কৰিম উৎপাদক বিশ্লেষণত আমি কি কৰিম চোৱাচোন প্ৰথম কাম কি প্ৰথমটা ৰেখাটো পূৰণ কৰিব লাগে তো 2 * 90 কিমান হ'ব 180 2 * 90 কিমান হ'ব 180 এতিয়া চোৱা আমি কি কৰিব পাৰোঁ 180 আমি যদি ভাঙি দিওঁ তো আমি কি লিখিম 180 2 * কিমান হ'ব 90 2 * 45 2 নহয় কিমান হ'ব 5 * 9 হয় নাই আৰু এটা লিখিম 3 * 3 এতিয়া চোৱা ইয়াৰে পৰা আমি দুটা উৎপাদক উলিয়াব লাগে বিচাৰি যে দুটা উৎপাদক বা যে দুটা সংখ্যা পূৰণ কৰিলে 180 পাম আৰু মাইনাছ কৰিলে কি পাম 3 পাম ঠিক আছে পূৰণ কৰিলে 180 পাব লাগিব আৰু মাইনাছ কৰিলে কিমান পাব লাগিব 3 পাব লাগিব ঠিক আছে কি হ'ব বাৰু তেনেহ'লে চোৱাচোন সংখ্যা দুটা চাওঁ আমি কি লিখিব পাৰোঁ চোৱাচোন অলপ চিন্তা কৰা 2 × 2 = 4 4 × 3 = কিমান 12 4 × 3 = কিমান 12 আৰু 5 × 3 = কিমান হ'ব 15 ঠিক আছে এতিয়া চোৱা 12 × 15 কিমান হ'ব 12 × 15 কিমান হ'ব 180 হ'ব ঠিক আছে আৰু যদি আমি 15 - 12 কৰোঁ তেনে কিমান পাম 3 পাম 15 - যদি 12 কৰোঁ কিমান পাম 3 পাম নিশ্চয় বুজি পাইছা একেবাৰে সহজ আছিল হয় নাই চোৱা এতিয়া কথাটো হ'ল তোমালোকে এইখিনি স্ক্ৰীনশ্বট মাৰি ৰাখা মই এইখিনি মুছি দিম ঠিক আছে চোৱা কি কৰিম আমি 2x²
প্লাছ কি লিখিম 15 মাইনাছ 12 হোল ইনটু এক্স মাইনাছ 90 কিন্তু কিমান 0 ঠিক আছে এতিয়া চোৱা লিখিম 2x² প্লাছ 15 ইনটু এক্স কি হ'ব 15x মাইনাছ 12 ইনটু এক্স মাইনাছ 12x মাইনাছ 90 কিন্তু কিমান হ'ব 0 ঠিক আছে এটা চোৱা প্ৰথম দুটাৰ পৰা কমন ল'ম আৰু এই দুটাৰ পৰা কমন ল'ম কমন যাব নিশ্চয় কি কমন যায় চোৱাচোন দুটাৰ পৰা কি কমন যায় চোৱাচোন চোৱা ইয়াতে 2 আছে তে 15 আছে তো 2 ৰে 15 তো হৰণ নাযায় তেনে আমি চোৱা এই দুটাৰ পৰা কেৱল x হে কমন ল'ব পাৰিম ঠিক আছে তো আমি x কমন ল'ম তো আমি কি কমন ল'ম x কমন ল'ম তো x এ যদি 2x কৰা হৰণ কৰি কেইবাৰ যাব 2x বাৰ যাব মাজত প্লাছ আছে x এর 15x হৰণ কৰিলে 15 বাৰ যাব ঠিক আছে এতিয়া চোৱা ইয়াতে 12 আছে ইয়াতে 90 আছে তো আমি দুটাৰ পৰা কি কমন ল'ব পাৰো সো 12 এর তো 90 হরণ না যায় কিন্তু এই দুটাকে আমি 6 এর হরণ করতে পারো দুটাকে আমি কি হরণ করতে পারো 6 এর হরণ করব তো আমি কি লিখিম মাইনাস 6 কমন লম ঠিক আছে এই দুটাকে আমি কি হরণ করতে পারো দুটাকে আমি 6 এর হরণ করতে পারো তো আমি দুটার পৰা 6 কমন লম ঠিক আছে তো 6 কমন ললে আমি কি পাম 6 এর যদি 12 হরণ করতে না 2 বার যাব লগতে x এটা আছে মাইনাস আর এটা মাইনাস কি হবে প্লাস হয়ে যাব ঠিক আছে তো 6 এর যদি আমি 90 হরণ করি কিবা যাব 15 বার যাব ইকুয়াল আমি কেমন পাম 0 পাম বুঝে গেছ নিশ্চয় এটা সব ভিতরখিনি আমি কমন লম 2x + 15 আমি কি লম কমন লম 2x + 15 কমন ললো বাকি থাকিল কিমান x - 6 ইকুয়াল কিমান পালো 0 তো এটা আমি x সমান কিমান পাম চাওচোন x - 6 ইকুয়াল 0 এটা চোৱা x ইকুয়াল আমি কিমান পাম এটা -15/2 ঠিক আছে আৰু এটা আমি কিমান পাম x ইকুয়াল 6 চোৱা ইয়াতে কিমান আছে x সমান আমি দুটা পাইছো x ইকুয়াল -15/12 আৰু x ইকুয়াল 6 লম কোনটো আমি চাও আমাৰ কি কৰিব লাগে বস্তু এটা তৈয়াৰ কৰিব লাগে বনাই আছে তো বনাই যদি আছে বস্তু এটা তাৰমানে আমি কি বস্তুখিনি পাম হয়নে নাই বস্তু কিন্তু ঋণাত্মক নহয় কেতিয়াও তথাপি ভগ্নাংশ আৰু নহয় ঠিক আছে তো চোৱা ঋণাত্মক নহ'ব ভগ্নাংশ নহ'ব কাৰণ বস্তু এটা বনাই আছে মানে সেইটো উৎপন্ন হৈ আছে তো আমি ইয়াত সদায় ধনাত্মক মানে পাম ঠিক আছে তো এইটো কি ই সম্ভৱ নহয় ই কি নহয় সম্ভৱ নহয় ঠিক আছে ই সম্ভৱ নহয় তাৰমানে আমাৰ কি হ'ব x সমান কিমান হ'ব x সমান আমি কিমান পাম 6 পাই যাম অৰ্থাৎ সেইদিনা কিমানটা বনাইছিল 6টা বনাইছিল ঠিক আছে মুঠ উৎপাদন কেইটা হৈছিল 6টা তো তোমালোকে লাস্ট লাইন লিখিবা লাস্ট লাইন এনেকৈ লিখিবা ঠিক আছে লাস্ট লাইনটো এনেকৈ লিখিবা এতেকে থেকে নির্ণয় উৎপাদিত বস্তুর সংখ্যা কিমানটা হব 6টা ঠিক আছে কিমানটা হব 6টা ঠিক আছে 6টা হব এতিয়া চোৱা তেনেহলে মুঠ ব্যয় কিমান হব মুঠ ব্যয় হব যে এটা বস্তুর উৎপাদনের খরচ বা ব্যয় কিমান হব 2 × 6 + 3 কিমান পাম আমি 15 টাকা কিমান পাম 15 টাকা পাম ঠিক আছে নিশ্চয় এখানে বুঝি পাইছা কিমান টাকা পাম আমি 15 টাকা পাম এতিয়া চোৱা পিছৰ কোৱেশ্চনটো চোৱা কি আছে যদি x² - 2px + p² = 0 তেন্তে p/x ৰ মান হ'ব কি উলিয়াব দিছে p/x ৰ মান উলিয়াব দিছে ঠিক আছে তো p/x মান কিমান হ'ব চাওচোন এটা আমি সমাধান কৰিম ঠিক আছে কিমান হয় চাবা কি আছে x² - 2px + p² = 0 এটা যদি সমাধান কৰিব লাগে আমি কি পাম চাওচোন x² - কি হ'ব p + p হ'ব তেনে কি পাম আমি চলো ভালদৰে মন দিবা p + p কি হ'ব 2p হ'ব আৰু p * p কি হ'ব p² হ'ব দুটা সংখ্যা পূৰণ কৰিলে শেষৰ সংখ্যা পাম প্লাস মিলে আমি মাজৰ সংখ্যা পাম ঠিক আছে তো আমি কি লিখিব এতে x² - px - px + p² = কি 0 ঠিক আছে এতিয়া চোৱা প্ৰথম দুটাৰ পৰা কি কমন যায় x কমন যায় তো আমি এটা কি পাম x - p পাম ইয়াতে আমি -p কমন ল'ব পাৰো তো x - কি হ'ব p হ'ব ইকুয়াল টু 0 ঠিক আছে এতিয়া চোৱা এটা আমি কি পাইছো x - p ইকুয়াল টু 0 সরি ইয়াতে আমি কি লিখিম x - p কমন লম তেনে থাকি যাব কি x - p আকৌ এটা থাকি যাব তো ইয়াৰ পৰা আমি কি পাব পাৰো চাচোন x - p = 0 और x - p = 0 ঠিক আছে এতিয়া চোৱা
x সমান এতে কি পাই আছো p ইয়াত আমি x সমান কি পাই আছো p ঠিক আছে x সমান কি পাই আছো p আমাক কি লেব দিছে p/x ঠিক আছে p/x লেব আছে এটা অলপ ভালদৰে মনোযোগ দিবা x = p পালন হয় আমি তো x = p সা x = কি পাইছো p তো যদি মই ইয়াতে এনেকে লিখো কিবা অসুবিধা হ'ব চোৱাচোন 1 * x = p লিখিলে কিবা অসুবিধা হ'ব নিশ্চয় নহয় তো সা x যদি মই সফল লৈ যাও কি হ'ব এতে 1 = p/x হ'ব কিমান পালো আমি x সরি 1 = কি পালো p/x ঠিক আছে 1 আমি কি পালো p/x বুঝি পাইছো কথাটো 1 এর লগত x টো পূরণ হয়ে আছে হবার আগে কি হরণ হয়ে যাব তো p/x মান আমি কেমন পালো 1 পালো দুটো যেহেতু সেম আছে আমি সেম মানে পাম তো অর্থাৎ p/x মান কেমন হবে 1 হবে কিমান হ'ব 1 হ'ব একেবারে ইজি আছিল অলপ ব্রেন ইউজ করলে হয়ে যাব ঠিক আছে ব্রেনটো অলপ ইউজ কৰিবা মামৰ লাগি আছে তাতে বুজি পাইছে না মামৰ লাগি আছে অলপ ইউজ কৰিবা তো চোৱা অলপ ভালদৰে যদি তোমালোকে চিন্তা কৰা তোমালোকে কি কৰি আছা আসলতে লিখা পঢ়া বাদ দি যদি তোমালোকে বেলেগ ফালে ভাবিতো মিলিছা ঠিক আছে তোমালোকে যদি বেলেগ ফালে চিন্তা কৰি আছা তেনে সেইবিলাক বাদ দি দিয়া বুজি পাইছা না আকাশলৈ চাই থাকি লাভ নাই বুজি পাইছা আকাশলৈ যদি উৰিব লাগে তেনেহলে ঢেউকা মেলিব লাগিব বুজি পাইছা না আকাশত যদি উৰিব লাগে তেনে কি লাগিব ঢেউকা মেলিব লাগিব ঠিক আছে আৰু ভাগ্যক দোষাৰোপ কৰি লাভ নাই কাৰণ ভাগ্যটো নিজে লিখিব লাগিব ভাগ্য আমি পৰিৱৰ্তন কৰিব পাৰো বুজি পাইছা গতিকে তোমালোকে নিজৰ কাম একদম নিষ্ঠাৰে ঠিক আছে কৰি যোৱা মনোযোগ সহকাৰে কামখিনি কৰি যোৱা নিশ্চয় পাৰিবা তোমালোকে সো পিছৰ কোৱেশ্চনটো কি আছে 2x² - 9x + 4 = 0 2x² - 9x + 4 = 0 দ্বিঘাত সমীকৰণটোৰ মূল দুটাৰ যোগফলৰ পূৰণফল ল'ব লাগে চা দ্বিঘাত সমীকৰণ চা এতিয়ালৈকে আমি যেকেইটা সমীকৰণ সমাধান কৰিলো প্ৰত্যেকটো সমাধানত আমি কেইটামান পাইছো দুটামান পাইছো হয় না প্ৰত্যেকটো সমাধানত কেইটামান পাইছো দুটামান পাইছো এতিয়া চোৱা তাৰ মানে দ্বিঘাত সমীকৰণৰ মূল মানে কি x ৰ মান তো সেই x ৰ মান আমি কেইটা পালো দুটা পালো হয় না ঠিক আছে তো আমি সেই দুটা যোগ কৰিলে কিমান পাম আৰু পূৰণ কৰিলে কিমান পাম চা এটা এটা সমীকৰণ দিয়া আছে তো ইয়াৰ পৰা হে মানটো ল'ব লাগিব তো আমি লিখিম দিয়া আছে কি দিয়া আছে সমীকৰণটো কিমান 2x² - 9x + 4 = 0 ঠিক আছে +4 = 0 তো আমি লিখিম ধৰা হল ইয়াৰ মূল দুটা আলফা আৰু বিটা চাওঁ যেহেতু আমি নাজানো হয় না নাই যেহেতু আমি নাজানো যে ইয়াৰ মূল কি তো আমি ধৰি লৈছোঁ যে ইয়াৰ মূল দুটা কি আলফা আৰু বিটা তোমালোকে এই সমীকৰণটোৰ মূল উলিয়াইও এনসাৰটো কৰিব পাৰা ঠিক আছে মূল উলিয়াইও এনসাৰটো কৰিব পাৰা ঠিক আছে কিন্তু আমি নোলাওঁ কাৰণ আমি অলৰেডি এনেকুৱা কোৱেশ্চন আমি 2 নম্বৰ চেপ্টাৰত পাইছোঁ ঠিক আছে তো 2 নম্বৰ চেপ্টাৰত এনেকুৱা কোৱেশ্চন পাইছোঁ তো আমি লিখিব পাৰিম এতেকে আলফা প্লাস বিটা মানে সমীকৰণ দুটা যোগফল কি আছিল সূত্ৰ কি আছিল -b/a আছিল হয় নাই -b কি আছিল a আছিল তো আমি এতে কি লিখিব পাৰিম কি লিখিম চাও মাইনাস b মানে কি b মানে কি x ৰ হক তো x ৰ হক কিমান আছিল -9 আছিল তো আমি কি লিখিব পাৰিম -9 ডিভাইড বাই কি a মানে কি a হল x² হক তো আমি এতে 2 লিখিম তো আমি কিমান পালো 9/2 ঠিক আছে আলফা প্লাস বিটা আমি কিমান পালো 9/2 আৰু আলফা ইনটু বিটা আমি কিমান পাম c/a আমি সূত্ৰ জানো এইটো ঠিক আছে তো c মান কি c মানে কি ধ্ৰুবক সংখ্যা c মানে কি ধ্ৰুবক সংখ্যা তো ধ্ৰুবক সংখ্যা কিমান আছে তে 4 তো আমি লিখিম 4/2 তো 2 ৰে 4 কেইবাৰ যাব 2 বাৰ যাব তো আমি কি পালো 2 পালো অৰ্থাৎ নিৰ্ণয় শূন্য দুটাৰ পূৰণফল কিমান হ'ব 2 আৰু যোগফল কিমান হ'ব 9/2 নিশ্চয় বুজি পাইছা যোগফল কিমান হ'ব 9/2 আৰু পূৰণফল কিমান হ'ব 2 একেবাৰে ইজি আছে সো এইটো তোমালোকে সমাধান কৰিব পাৰা ঠিক আছে সমাধান কৰি মানে
এই সমীকৰণটো মূল দুটা উলিয়াই তাৰপিছত কি কৰিম যোগ কৰি দিম আৰু পূৰণ কৰি দিম একেই মান পাম তো তোমালোকে এইটো ঘৰত কৰিবা ঠিক আছে নিজে নিজে কৰিবা এইটো হোমৱৰ্ক থাকিল ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা যদি যদি 2x² + kx - 6 = 0 দ্বিঘাত সমীকৰণটোৰ এটা মূল 2 হয় এটা মূল কিমান কৈছে 2 তেন্তে k ৰ মান কিমান k ৰ মান নিৰ্ণয় কৰিব দিছে ঠিক আছে লগতে আনটো মূল কি নিৰ্ণয় কৰা k ৰ মান উলিয়াব দিছে আৰু মূল এটা উলিয়াব দিছে তো সাম কি লিখিম দিয়া আছে প্রদত্ত সমীকরণটোৰ এটা মূল প্ৰদত্ত সমীকৰণটোৰ এটা মূল কিমান 2 ঠিক আছে অর্থাৎ কি হ'ব x = কিমান দিয়া আছে 2 দিয়া আছে ঠিক আছে অর্থাৎ x মান কিমান দিয়া আছে 2 দিয়া আছে এতিয়া চা এতেকে 2x² + kx - 6 = কিমান 0 তো এতে x মান 2 বহাই দিয়া 2 * 2² + k * 2 - 6 = 0 তো আমি কিমান পালো 2² মানে কি 4 4 * 2 কিমান হ'ব 8 plus 2 into k 2k minus 6 equal to 0 so 8 minus 6 কিমান হ'ব 8 minus 6 কিমান হ'ব 2 হ'ব তো 2 plus 2k equal to 0 তো দুটাৰ পৰা আমি কি কৰিব পাৰো 2 এটা কমন ল'ব তো পাম এতে 1 plus k equal to 0 ঠিক আছে তেতে আমি কিমান পাম চা 1 plus k equal to 0/2 তো আমি কিমান পাম k equal to -1 k equal to -1 পাম 0/2 মানে কি 0 ঠিক আছে তো k এর মান আমি কেমন পালো -1 পালো এতিয়া চা k এর মান -1 হোৱাৰ পিছত কি হৈছে এই সমীকৰণটোৰ মূল উলিয়াব দিছে তো চা এতেকে সমীকৰণটো হ'ব কি হ'ব 2x² - x -6 equal to 0 এইটো এতিয়া আমি কি কৰিম মূল উলিয়াব লাগে তো মূল উলিয়াবৰ আমাৰ কাম কি প্ৰথমটো আৰু শেষৰটো পূৰণ কৰিব লাগে তো পূৰণ কৰি দিম কিমান হ'ব 2x² - x -6 equal to 0 তো এতিয়া 2 * 6 কিমান হ'ব 12 হ'ব তো দুটা সংখ্যা পূৰণ কৰিলে 12 হ'ব লাগিব আৰু মাইনাস কৰিলে 1 হ'ব লাগিব ঠিক আছে তো আমি কি লিখিম 4 * 3 কিমান হ'ব 12 4 - 3 কিমান হ'ব 1 ঠিক আছে তো আমি লিখিব পাৰিম 2x² - 4 - 3 whole into x minus 6 equal to 0 তো এরপর আমি কি লিখব পারো 2x² - 4x minus is plus 3x minus 6 equal to 0 ঠিক আছে নিশ্চয় এখানে তোমালোকে বুঝি পাইছা এইখিনি লিখলে তোমালোকে বুঝি পাইছা সো এইখিনি তোমালোকে স্ক্রিনশট মাৰি ৰাখা সোনকালে সো মই এইখিনি মুছি দিও ঠিক আছে এইখিনি মুছি দিও সো তো আমি কি লিখে পারিম চাচোন প্রথম দুটার পৰা আমি কি কমন ল'ব পাৰো চা প্রথম দুটার পৰা আমি কি কমন ল'ব পাৰো দুটাতে 2 এটা কমন ল'ব পাৰো ঠিক আছে আৰু লগতে x কমন ল'ব পাৰো ঠিক আছে দুটাতে আমি 2 ৰে হৰণ কৰিব পাৰো আৰু x ৰে হৰণ কৰিব তো 2x কমন ল'লো তো এতে কি থাকিব x থাকিব ঠিক আছে অর্থাৎ 2x ৰে 2x² হৰণ কৰিলে x বাৰ যাব -2x ৰে 4x হৰণ কৰিলে 2 বাৰ যাব ঠিক আছে ইয়াতে কি আছে প্লাস 3 আৰু 6 মত কি কমন যায় 3 কমন যাব তো +3 3 রে যদি 3x হৰণ করো x বাৰ যাব প্লাস আর যাতে মাইনাস কি হবে মাইনাস 3 রে 6 হরণ করলে 2 বাৰ যাব ইকুয়াল টু 0 তো আমি এতে কিমান পাম সো ইয়াতে আমি পাই আছো ইয়াতে আমি কি পাই আছো x - 2 টো কমন লম ঠিক আছে তো x - 2 যদি আমি কমন লও কি থাকিব 2x + 3 থাকি যাব ইকুয়াল টু 0 এটা আমি কি পাই আছো x - 2 ইকুয়াল টু 0 और 2x + 3 ইকুয়াল টু 0 তো এটা আমি কি পাম x সমান +2 পাই আছো আৰু ইয়াতে কি পাই আছো x সমান -3/2 একেবারে ইজি আছে কোশ্চেনটো ইজি আছে নিশ্চয় তোমালোকে বুজি পাইছা ঠিক আছে ইয়াৰ পিছৰ কোশ্চেনটো চাই এতিয়া